দুলীপ ট্ৰফীৰ দ্বিতীয়খন মেচৰ তৃতীয় দিনা বিফল হ'ল ৰিয়ান পৰাগ। হয়, আচলতে ৰিয়ান পৰাগ বিফল হৈছে বুলি ক'ব লাগিব, কাৰণ ৰিয়ান পৰাগে দুলীপ ট্ৰফীৰ তৃতীয় দিনা তৃতীয়খন মেচৰ তাত তেখেতে বটিং কৰিব নোৱাৰিলে ভাল। যদি আমি ক'বলৈ যাওঁ তেনেহ'লে ৰিয়ান পৰাগ এক প্ৰকাৰ ব্যৰ্থ হৈছে তেওঁ নিজক প্ৰমাণ কৰাত। আচলতে ৰিয়ান পৰাগ দুলীপ ট্ৰফীত আগৰ কেইবছৰ ভাল প্ৰদৰ্শন কৰিছিল, কিন্তু এইবাৰ দুলীপ ট্ৰফীত ৰিয়ান পৰাগৰ প্ৰদৰ্শন খুবেই বেয়া। বিশেষকৈ চিন্তনীয় কথাটো হৈছে যে তিলক বৰ্মা তেখেতে আজি চেঞ্চুৰী কৰিব পাৰিলে বুলি ক'ব লাগিব। তেখেতে আজি এটা সুন্দৰ ইনিংছ খেলিলে, ধৈৰ্য্যশীল ইনিংছ খেলিলে আৰু তেওঁ চেঞ্চুৰী কৰিলে, শতক মাৰিলে তেখেতে তিলক বৰ্মাই। গতিকে এইটো ৰিয়ান পৰাগৰ কাৰণে এক চিন্তাজনক বিষয়, কাৰণ যিহেতু টিম ইণ্ডিয়াত এতিয়া পাৰফৰ্মেঞ্চৰ ভিত্তিত চিলেক্ট কৰা হৈ আছে। গতিকে এইদৰে যদি তিলক বৰ্মাই প্ৰদৰ্শন কৰি যায় তেন্তেহ'লে ৰিয়ান পৰাগৰ জেগাত অতি সোনকালেই তিলক বৰ্মাক তিলক বৰ্মাৰ পিনে চাব পাৰে BCCI। কাৰণ ৰেড বল ক্ৰিকেট বা দুলীপ ট্ৰফী BCCI অনুষ্ঠিত কৰিছে কাৰণ ক্ৰিকেটাৰসকলৰ যি পাৰফৰ্মেঞ্চ সেই পাৰফৰ্মেঞ্চ চাবৰ কাৰণে। যোনে ইয়াত ভাল প্ৰদৰ্শন কৰে তেওঁকে ভাৰতীয় দলত স্থান দিব। গতিকে ৰিয়ান পৰাগৰ এক চিন্তনীয় বিষয়, কাৰণ তেওঁ সম্পূৰ্ণভাৱে ব্যৰ্থ হৈছে। ৩১টা বলত ২০ ৰান কৰি তেওঁ আউট হৈ যায়। গতিকে এইটো তেখেতৰ বাবে চিন্তনীয় কথা, কোনো ধৰণৰ ভাল প্ৰদৰ্শন তেওঁ দিব নোৱাৰিলে। কিন্তু আশা কৰিছো যে তেখেতে আগন্তুক দিনত ভাল প্ৰদৰ্শন কৰিব বুলি।